তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ। তো গাইজ আপোনালোকে বহুত মেলা চাইছে, কিন্তু মই আজি আপোনালোকক দেখুৱাম আমাৰ নগাঁও জিলাৰ শিলঘাট মেলা। তো আজি মই মেলাত আহিছোঁ আৰু আপোনালোকক গোটেইখিনি দেখুৱাম। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে চাওক ইমান ডাঙৰ পাৰ্কিং এখন দিছে। এইটোতো পাৰ্কিং হয়, মেলাৰ পৰা দিছে, আৰু আউট অফ বেলেগো পাৰ্চনেল পাৰ্কিংবিলাকো আছে তাত। আৰু এইটো চাওক ৰাস্তাত চাওকচোন কিমান ভিৰ। চাৰি পিচ 100 টকাত পাইছে, হলচেলত পাইছে। বহুত ঘূৰিলো, তো এতিয়া ভাবিলো পাণ দুটা খাই লওঁ, কিয় মই গুটকা চুটকা এইবিলাক একো বস্তু নাখাওঁ। তো এতিয়া আমি পাণ খাম। এতিয়া এখন পাণখন লৈ ল'লো ইয়াৰ পৰা। তো এতিয়া মই পাণখন খাম আৰু কি হয় নহয় গোটেইখিনি আপোনালোকক দেখুৱাম। পাণখন প্ৰথমতে সোমাই লওঁ। এতিয়া গৈ আছো আৰু মই দিগন্তৰ হাতত দি দিলোঁ ফোনখন। সি তাৰ পৰা ভিডিঅ' কৰি আছে পিছফালৰ পৰা, যাতে মানে গোটেইখিনি দেখুৱাব পাৰে। মই আগত গৈ আছো, সি পিছফালে আছে, এইফালে দেখুৱাই দেবাৰ আহি যাক। তো গাইছ এতিয়াও আমি গৈ পেলাই মেলাখন পোৱা নাই, পাই যাম আৰু বেছি নহয় 200 মিটাৰমান হ'ব এটা মেক্সিমাম আইডিয়া এটা। গেটখন ইয়াৰ পৰা দেখা গৈ আছে, বাট এতিয়ালৈকে পোৱা। তো গাইছ এতিয়া আমি ফাইনেলি আহি পেলাই মেলাখনত পাই গৈছোঁ। আৰু মোৰ পিছফালে চাব পাৰিছে, এইটো আমাৰ যোনটো শিলঘাট মন্দিৰ আছে, মন্দিৰৰ গেটখন হয়। আৰু এইফালে আগফালে যদি যায় আপুনি জোটমিলত যাব পাৰিব। আৰু এইফালে দেখুৱাই দিয়ে এইফালে গ'লে আপুনি মেলাখন পাই যাব। মেলাৰ গেটখন ভালকে দেখুৱাই দিবি। চাওকচোন কি ধুনীয়াকে লাইট এখন লগালে, একদম লাভৰ নিচিনা মাৰি আছে। এইখনৰ যোনটো আমাৰ মেলাৰ মেইন গেটখন হ'ল এইখন। এইফালে চাব ইমান ধুনীয়াকে লাইট এখন দি দিছে, কিবা এটা চাই পেলাই ভাল লাগি গৈছে। মা কচম, তো চাব পাৰিছে অনলি 200। এইখিনি আছিলে কাপোৰৰ, আৰু আমি সেইফালে পিছফালেও যাম, পিছফালেও আছে। এইফালে পুৰা কাপোৰ চাপোৰ কিবা কিবি ৰখা আছে। আগফালে গৈ আছো, মই আৰু দিগন্ত আছে, ই মোৰ লগতে আছে। আৰু আমাৰ যিমান মীনা বজাৰ আছে চব আগফালে আছে, সেইটো দেখুৱাম এতিয়া। আপুনি প্ৰথমতে এইফালে দেখুৱাই ল'লো, আগফালে এতিয়া আমি মীনা বজাৰত আহি গ'লো। এইফালে চাব পাৰিছে চকৰি আছে, এইফালে কিবা এটা নাও আছে, এইফালে ব্ৰেক ডান্সাৰ আছে। চাওক গাইছ পুৰা হাল্লা চলি আছে এইফালে। আমি সেইখনত যিদিনাখন উঠিলোঁ ব্ৰেক ডান্সাৰত, কিন্তু আজি সেই জোলনখনত উঠি পেলাই মানে আজি সেইখনতে উঠিম। দিগন্তক কৈ আছে সেইখনতে উঠিব বুলি। সেইটোতে উঠি পেলাই ওপৰৰ পৰা আপোনালোকৰ ভিডিঅ'খন দেখুৱাম, কেনেকুৱা হয় ওপৰৰ ক্লিপখন চাব এবাৰ। মই এতিয়া তলৰ পৰা এখন ক্লিপ লৈ পেলাই আপোনালোকক দেখুৱাই দিলোঁ থুলমূলকৈ। সেইফালে বহুত বেছিয়ে ভিৰ আছিলে, সেইকাৰণে এইফালে অলপ আগফালে গুচি আহিলোঁ। ইয়াত ভিৰখন অলপ কম আছে, ভাবিলোঁ ইয়াৰ পৰা আপোনালোকক অলপ কেইটামান ভিডিঅ'ত ক্লিপখিনি দেখুৱাই দিওঁ। এইফালেও আছে কিবা কিবি ট্ৰেইন চেইন কিবা কিবি আছে। এইফালে চাব মোৰ পিছফালে আছে এইবিলাক চব। আমাৰ জলপৰী আহিছে, জলপৰীৰ গেটখন হয় এইখন। এতিয়া ভিতৰত গ'লে গম পোৱা যাব কি আছে কি নাই। বাহিৰৰ পৰা এনেকুৱা দেখি গাহৰি চাহৰি একদম ষ্টিকত লগাই ৰাখিছে। এইফালে মানে যিমান দোকান আছে ইয়াত খালি গাহৰিৰে দোকান হয়। গাহৰি আৰু এইবিলাক গাহৰি চাহৰি কিবা কিবি কয়। মইতো নাখাওঁ, এনেই আহিছোঁ সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। বাট এইফালে ওপৰত যে নাওখন চাই আছে সেইখনত উঠিম। আগতে আপোনালোকক কৈছিলোঁ উঠিম বুলি, এতিয়া মানে আমি সকলোৱে ডিচিশ্যন ল'লোঁ যে সেইখনতে চবৰে এটাই কথা, সেইখনতে উঠিব। তেনেহ'লে এতিয়া আমি সেইখনত উঠিবলৈ গৈ আছোঁ। আগফালে দুয়োফালে চব পুৰা ভিৰ লাগি আছে, আগফালেও মানুহ পিছফালেও মানুহ, চাৰিওফালে মানুহ আছে। এইখনৰ এতিয়া আমি টিকেটখন কাটি ল'লোঁ, মই আৰু দিগন্ত দুইজন উঠিম, এইখনতে উঠিম আমি এতিয়া। পিছফালে চাওক, তাৰ পৰা আমি টিকেটখন ল'লোঁ, এইফালৰ পৰা টিকেটখন লৈ পেলাই এইফালে আহিলোঁ। এতিয়া আমি ইয়াত উঠিম আৰু ওপৰৰ পৰা আপোনালোকক দেখুৱাম কেনেকুৱা হয়, আৰু তলফালৰ ভিউখন কেনেকুৱা হয় ওপৰৰ পৰা আপোনালোকক মই দেখুৱাই দিম। তো গাইছ এতিয়া আমি ফাইনেলি আহি পেলাই ইয়াত বহি গ'লোঁ। এইটো জোলনে হয়, জোলন কি কয় একচুৱেলি মই নাজানো, কিন্তু জোলনৰ নিচিনা দেখা যায়, সেইকাৰণে মই জোলন বুলিয়ে ক'লোঁ। যদি বেলেগ কিবা কয় আপোনালোকে যদি এইটোৰ নামটো জানে তেনেহ'লে নিশ্চয় কমেণ্টত জনাই দিব। এইফালে চাওক আমি পূৰা বহি গৈছোঁ। মোৰ লগত জেগা পোৱা নাই বুলি মোৰ বন্ধু কেইজন মানে পিছফালে বহিলে। বাপন সিহঁত তাতে আছে, ৰাহুল গোটেইখিনি তাতে আছে, পিছফালে আছে, অলপ অলপ দেখা যায়। আৰু গাইছ চাওক ষ্টাৰ্ট কৰি দিলে, আগফালে এজন আছে মোৰ লগৰ চাই আছে এইফালে। আৰু গাইছ মই লাইফত একদম ফাৰ্ষ্ট উঠিছোঁ ন, বহুত ভয়ো লাগি আছে, কিন্তু মই ফাৰ্ষ্ট হাতখন এৰিয়ে বহি আছিলোঁ। পিছত একদম মানে কেনেকুৱা লাগি আছে মানে যেতিয়া তলফালে নামে একদম এনেকুৱা লাগে যেন উল্টি খাই যাম এনেকুৱা লাগে। সেইকাৰণে পিছত ধৰি ৰাখিছোঁ, কেতিয়াবা চকুটোও বন্ধ কৰি দিওঁ। আৰু গাইছ এবাৰ ওপৰৰ পৰা মেলাৰ ভিউখন চেক কৰকচোন, কি ধুনীয়া ভিউ চাওক এবাৰ। মা কচম বহুত মজা লাগি আছে চাই পেলাই একদম। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাই দিব। এইটো একদমেই চকৰি নহয়, জোলনখনৰ ওপৰৰ পৰা মই এই ক্লিপখন লৈছিলোঁ আপোনালোক দেখুৱাবৰ কাৰণে। ওপৰৰ পৰা লৈছোঁ, চাওক তলফালে চাওকচোন কিমান ভিৰ মানুহ, চাৰিওফালে খালি মানুহ চাওকচোন। আৰু তাৰ পৰা নামি আহি চালোঁ ইয়াত ছোৱালী মানুহৰ চেইন আছে। মই সুধিলোঁ মোৰ কাৰণে আছে নে নাই, কৈছে নাই এইবিলাক তোমাৰ কাৰণে নহয়, খালি ছোৱালী মানুহৰ কাৰণে। এইফালে পিছত আহি পেলাই ৱাল পেইণ্টিঙত যে লগায়, ৱাল পেইণ্টিঙৰ কেইটামান দোকান পালোঁ। এইফালে কাণফুলি চানফুলি আছে, চব ছোৱালী মানুহৰ, আমাৰ ল'ৰা মানুহৰ নহয়। এইফালেও ফুল চুল আছে। পিছতে ফুলখিনি চালোঁ আৰু ফুলখিনি ভালেই লাগিছে। পিছত এটা চাওকচোন, এইটো কি কয়, কি ফুল কয় নামখনে মই পাহৰি গ'লোঁ।
এইফালেও আহিলোঁ পিছত অলপ আহিলোঁ জেলেপী দোকানৰ ফালে। জেলেপী দোকানটো চালোঁ কেনেকৈ বনাই আছে। তো গাইছ মেলা বহুত ঘূৰিলোঁ, এতিয়া ভাবিলোঁ ঘৰৰ ফালে যাওঁ। এই পটককৈ মোৰ লগৰ কেইটামানক লগ পাই গৈছোঁ, চাওকচোন কেনেকৈ চাই আছে, হাঁহি আছে সিহঁতে। মোৰ লগৰে হয় বাৰু, ভিডিঅ' মোৰ চাই বুলি কৈ আছে। সিহঁতে মানে অলপ লাজো পাইছে আৰু এটাতো একদম এনেকৈ চাইছে মানে যেনিবা তাৰ চকু ওলাই যাব। তো গাইছ এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। জয় আই অসম, জয় জুবিন দা।